সকলোকে বহুত 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 ধন্যবাদ জনাইছো। হে দিতি স্মিতা বুলি নকওঁ, চেনেল পেহী খুব এটা জনপ্ৰিয় চৰিত্ৰ, একদম বহুতে ভাল লগা চৰিত্ৰ। আমি টিভিত বা চিৰিয়েলত দেখা পাওঁ চেনেল পেহী, কিন্তু এইটো নহয়। অসমৰ এটা জনপ্ৰিয় ইউটিউব চেনেল HD আছামত এটা শ্ব' হৈছিল বা এটা ভিডিঅ' ওলাইছিলে, আৰু য'ত অভিনয় কৰিছিল দিতি স্মিতাই, সৰু ছোৱালী কণমানি ছোৱালীজনীয়ে চেনেল পেহীৰ অভিনয় কৰিছিল। ইমানে ভাল অভিনয় কৰিছে, আৰু সেইটো সম্বন্ধে হয়তো আমি বহুতে আলোচনা কৰিছিলোঁ। তো দিতি স্মিতা নহয়, চেনেল পেহীৰ আজি জন্মদিনত মোৰ ফালৰ পৰা মানে নাগৰি এণ্টাৰটেইনমেণ্ট টিমৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনাইছোঁ। চেনেল পেহী তুমি আগুৱাই যোৱা, সদায় এনেকৈ আগুৱাই যোৱা আৰু বহুত বেছি আগুৱাই যোৱা। তোমাৰ এই জন্মদিনত মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনাইছোঁ। থেংক ইউ। হেপী বাৰ্থডে চেনেল পেহী, মানে দিতি স্মিতা, তোমাৰ আজি জন্মদিন। চ' হেপী বাৰ্থডে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আৰু তুমি সদায় যেন এনেকৈ ভাল ভাল ভিডিঅ' কৰি থাকা। চ' বাই বাই, হেপী বাৰ্থডে আকৌ। নমস্কাৰ, মই বিচিত্ৰ কুমাৰ দাস, আৰু আপোনালোকে বৰ্তমান চাই আছে HD আছাম এই চেনেলটো। তো আপোনালোকক জনাব পাই সুখী হৈছোঁ যে HD আছাম চেনেলৰ মানে চেনেল পেহীৰ বাৰ্থডে। তো তাইৰ এই বাৰ্থডেৰ শুভক্ষণত মই আছামিজ ফান মাষ্টি ইউটিউব চেনেলটোৰ তৰফৰ পৰা তাইলৈ মানে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু লগতে তাইৰ জীৱনটো শান্তি সমৃদ্ধি আৰু মানে সুস্বাস্থ্যৰ গৰাকী হওক তাইৰ কামনা কৰিছোঁ। আৰু লগতে আপোনালোকে চাই থাকিব আছামিজ ফান মাষ্টি ইউটিউব চেনেলটো আৰু HD আছাম এই চেনেলটো। আৰু যদি আপোনালোকে HD আছাম আৰু লগতে আছামিজ ফান মাষ্টি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া বাই। চেনেলৰ নামে যাৰ পৰিচয় HD আছাম, সেই HD আছাম চেনেলটোত এজনী কণমানি ছোৱালীয়ে এক্টিং কৰি আছে। তাইৰ এক্টিং ভাল হয়, বহুত ভাল লাগে। একচুৱেলি মোৰ ভাল লাগে, মই তাইৰ ফেন। এণ্ড তাইৰ আজি বাৰ্থডে, চেনেল পেহীৰ আজি বাৰ্থডে। চ' চেনেল পেহী বহুত বহুত শুভেচ্ছা থাকিল। এণ্ড তুমি আগবাঢ়ি যোৱা তাৰে কামনা কৰোঁ। গড ব্লেছ ইউ, এণ্ড ভগৱানে তোমাৰ সদায় মংগল কৰক। থেংক ইউ ছ' মাছ। জয় অসম, লাভ ইউ। চেনেল পেহী এগেইন বহুত বহুত শুভেচ্ছা থাকিল বাৰ্থডে। পাৰ্টি লাগব দেই কিন্তু। বাই, লাভ ইউ। হেপী ৰিটাৰ্নছ অফ দ্য ডে চেনেল পেহী, মানে দিতি স্মিতা বুলি কওঁ। তুমি ধুনীয়া ভিডিঅ' কৰা, গতিকে তুমি আকৌ ভালকৈ ভিডিঅ' কৰিবা আৰু আগুৱাই যাবা। হেপী বাৰ্থডে। মোৰ ফালৰ পৰাও আমাৰ মৰমৰ চেনেল পেহী এটা দিতি স্মিতালৈ বহুত বহুত জন্মদিন শুভেচ্ছা জনালোঁ। এনেদৰে তেওঁ সদায় ভাল ভাল অভিনয় কৰি যাওক, জীৱনত ভাল সফলতা অৰ্জন কৰক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ সকলোকে। সকলোকে বহুত 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 ধন্যবাদ জনাইছো। আপোনালোকে সদায় যাতে মোক এনেদৰে মৰম দি যায় তাৰে আশা কৰিছো, আৰু মই ইয়াতকৈ বেছি ভাল অভিনয় কৰাৰ বাবে চেষ্টা কৰিম। আপোনালোকে মোক যাতে এনেদৰে সদায় সদায় মৰম দি যায় তাৰে বাবে আশা কৰিছো। ধন্যবাদ, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।